মই আজি আহিছোঁ সৈনাখী শিৱধাম স্থান সৈনাখী বৰী জিলা বাক্সা BTD। ইয়াত এই মন্দিৰত শিৱৰ আশীৰ্বাদ ল'বলৈ বহুতো মানুহে আহে আৰু বহুতো প্ৰমাণ পোৱা গৈছে মনোকামনা পূৰ্ণ হয় বুলি। শিলবাৰী অঞ্চলৰ মধ্যমণিত অৱস্থিত ভূটান নদীৰ ফালে আহিব লাগে। সৈনাখী ধামৰ গেট বান্ধি থকা হৈছে, সম্পূৰ্ণ হোৱা নাই। পূব দিশে সোমাই আহিব লাগে পথাৰৰ পিনে। ভকত বৈষ্ণৱসকলে আহি ইয়াতে প্ৰাৰ্থনা কৰে আৰু মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস আছে। মই আজি আহিলোঁ, আপোনালোকক অলপ পিছত মই দেখুৱাই আছোঁ। ইতিমধ্যে মই আহি পালোঁগৈ। এই ভাইৰাছৰ কাৰণে মানুহজনো কমকৈ হৈছে ন? মানুহ হৈ আছে হয় নেকি? আজি কম হৈছে, আজি কম কিন্তু অষ্টমীৰ দিনাও হৈছিল। হয় নেকি? বিক্ৰী ভালে নহ'লে বিক্ৰী গোটেই সেইদিন নহয় এনেকৈ অলপ হৈছে আৰু ইমান নহয়। ভয় নকৰে, কিন্তু ভয় কৰিব লাগে হয় না? সাৱধান থাকিব লাগে। নিজৰ সাৱধান নিজৰটোৱে আচল বস্তু। নতুন গাড়ী পূজা কৰিব কাৰণে হয় না? হয় নেকি? মন্দিৰবিলাকত সেয়ে তাৰমানে ডেইলিটো বেলেগত চিঙি নানে মন্দিৰত আছে চিঙি যায়। এই তিনিটা থকা লাগে তাৰমানে।